নমস্কাৰ মই বিশেষ সংময় প্ৰথমতে আপোনাক আমাৰ ইউটিউব চেনেল বিআৰ এডুকেশ্যন অল ৰাউণ্ডাৰলৈ স্বাগতম জনাইছো আজি আকৌ এটি নতুন ভিডিঅলৈ আপোনালোকৰ মাজলৈ আহিছো আজি আমি আলোচনা কৰিম ক্লাছ 10 ৰ এক্সাৰসাইজ 8.3 4 নম্বৰ প্ৰশ্নৰ ওপৰত কোৱেশ্চনটো দিয়া আছে যদি tan a = cot b তেন্তে প্ৰমাণ কৰা যে a + b = 90 ডিগ্ৰী সো আমাক দিয়া আছে দিয়া আছে কি দিয়া আছে So, tan a = cot b বুলি দিয়া আছে আৰু প্ৰমাণ কৰিব লাগে a + b = 90 ডিগ্ৰী অৰ্থাৎ tan a যদি cot b হয় তেনেহলে a + b = 90 ডিগ্ৰী বুলি আমি প্ৰমাণ কৰিব লাগে সো আমি এটো কেনেকৈ প্ৰুভ কৰিম according to the formula সো আমি জানো যে কি জানো tan 90 ডিগ্ৰী minus a is equal to a লিখিলো cot a okay এতিয়া cot a তাৰ পিছত এই বস্তুটো আমি কেনেকৈ লিখিব পাৰো যদি আমি এনেকৈ লিখো cot 90 ডিগ্ৰী minus a is equal to কি হয় tan a হয় এতিয়া ইয়াত tan a আছে সো tan a জায়গাত আমি কি লিখিম cot 90 ডিগ্ৰী minus a বুলি লিখিম সো আমি tan ৰ জায়গাত কি লিখিম cot 90 ডিগ্ৰী minus a বুলি লিখিম তা এইফালে কি আছে cot b টো আছে cot b তুমি কি কৰিলো cot কাটি দিলো তাকি কি થઈ গল এফালে 90 થઈ গল minus a is equal to cot sorry অকল b okay এতিয়া আমি কি কৰিম এটো 90 ডিগ্ৰী আছে is equal to এফালে b a টো এফালে গুচি গলে কি হৈ যাব minus a আছে এফালে গলে প্লাস a অৰ্থাৎ এটো আমি এনেকৈ লিখিব পাৰো a plus b is equal to 90 ডিগ্ৰী এটো কি হ'ল আৰু কি ওলাব দিছিল যে a plus b is equal to 90 ডিগ্ৰী বুলি ওলাব দিছিল সো এটো প্ৰমাণ হ'ল এটো মই দিছো তো আজিলৈ ইমানটা ভিডিওতে সামৰিব লাগিব যদি ভিডিও চাই অলপ কিবা হলে বুজি পালে তেনেহলে আমাৰ ভিডিওটো লাইক কৰিব আৰু কমেন্ট কৰিব শেয়াৰ কৰি দিব আৰু চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে বেল আইকনটি প্ৰেছ কৰি দিব সো ইমানতে আজি সামৰিছো ধন্যবাদ